মহাপুৰুষ গৌতম বুদ্ধ গোটেই বিশ্বক এটা নতুন দৰ্শন আৰু নতুন পথ দেখুৱাইছিল। সেই পথ বুদ্ধৰ পথ, আৰু সেই পথকে আমি বৌদ্ধ ধৰ্ম বুলি কওঁ। আজি মহাপুৰুষ গৌতম বুদ্ধৰ ধৰ্ম আৰু দৰ্শন লৈ পেলাই সামান্য আলোচনা কৰিম বুলি ভাবিছোঁ। গৌতম বুদ্ধৰ উপলব্ধিৰ পৰা সৃষ্টি হোৱা বৌদ্ধ ধৰ্মৰ মূল কথা হ'ল জাগতিক দুখ নিৰোধ কৰি মোক্ষ বা নিৰ্বাণ লাভ কৰা। অবিদ্যাৰ পৰাই প্ৰাণীৰ দুখৰ উৎপত্তি হয়। প্ৰধানত দুখৰ কাৰণ ৮ বিধ: জন্ম, ব্যাধি, জৰা, প্ৰিয় বিৰহ, অপ্ৰিয় সমাবেশ, বস্তু সংযোগ, অলাভ আৰু মৃত্যু। বুদ্ধদেৱ 4টা আৰ্য সত্য দাঙি ধৰিছিল: দুখ, দুখৰ উৎপত্তি, দুখৰ নিৰোধ আৰু দুখ নিৰোধৰ উপায়। বুদ্ধই প্ৰচাৰ কৰিছিল যে নিৰ্বাণ লাভেই দুখ নিৰোধৰ উত্তম উপায়। নিৰ্বাণৰ অন্তৰ্নিহিত অৰ্থ হ'ল বাসনাৰ নিবৃত্তি। বুদ্ধৰ পূৰ্বে অৰ্থাৎ বুদ্ধৰ মতবাদৰ পূৰ্বৰ সাধু আৰু গুৰুসকলে কেৱল যে জন্ম, জৰা, মৃত্যু ইত্যাদি সৰ্বসাধাৰণৰ দুখৰ অস্তিত্ব স্বীকাৰ কৰিছিল সেয়াই নহয়, এই দুখবিলাকৰ নিবৃত্তিৰ বাবে তেখেতসকলে তপস্যাও কৰিছিল। দুখৰ কাৰণ যে কি সেই সম্পৰ্কে তেখেতসকলৰ ধাৰণা স্বচ্ছ নাছিল, আৰু তেওঁলোকৰ পৰস্পৰৰ মাজত প্ৰভেদ আছিল। সাধুসকলৰ বেছিভাগে এই বিশ্বাস কৰিছিল যে আত্মাই দুখৰ প্ৰধান কাৰণ। এই দুখ নিবাৰণৰ বাবে আত্মাৰ উদ্দেশ্যে যাগ যজ্ঞ, পশু বলি, শৰীৰ পীড়ন ইত্যাদিৰ মাজেৰে আত্মাক জাগতিক দুখৰ পৰা মুক্ত কৰিবৰ বাবে তেওঁলোকে বৈদিক ক্ৰিয়াকৰ্ম পালন কৰিছিল। বহুতেই আকৌ দুখৰ প্ৰধান কাৰণ প্ৰকৃতি বা ভৌতিক বা অলৌকিক শক্তিৰ প্ৰভাৱ বুলি বিশ্বাস কৰিছিল। লগতে এই বিশ্বাসৰ বশৱৰ্তী হৈ ঐন্দ্ৰজালিক ক্ৰিয়াকৰ্ম আৰু অক্ৰিয়বাদৰ চৰ্চা কৰিছিল। গৌতম বুদ্ধই প্ৰথমে এই দৰ্শন মানুহক অৱগত কৰাইছিল যে দুখৰ প্ৰকৃত কাৰণ আত্মা নহয় অথবা প্ৰকৃতিও নহয়। দুখৰ প্ৰকৃত কাৰণ হ'ল মানুহৰ তৃষ্ণা। পূৰ্বজন্ম আৰু বৰ্তমান জন্মৰ তৃষ্ণাৰ পৰা সকলো দুখৰ উৎপন্ন হয়। এই তৃষ্ণা যিমান সময় থাকিব সিমান সময় ধৰি দুখো উৎপন্ন হৈ থাকিব। এই উপলব্ধি হ'ল দ্বিতীয় আৰ্য সত্য। তৃষ্ণাৰ বিনাশ কৰিয়ে মানুহ দুখৰ পৰা মুক্ত হয়, এইটো হ'ল তৃতীয় আৰ্য সত্য। তৃষ্ণা নাশৰ উপায় হ'ল আৰ্য অষ্টাংগিক মাৰ্গ, এইটো চতুৰ্থ আৰ্য সত্য। আৰ্য অষ্টাংগিক মাৰ্গৰ প্ৰথম ধ্যান হ'ল সাম্যক দৃষ্টি। সাম্যক দৃষ্টি কথাৰ অৰ্থ হ'ল 4 আৰ্য সত্যৰ যথাৰ্থ জ্ঞান। পৃথিৱী দুখেৰে পৰিপূৰ্ণ হৈ আছে। এই দুখ মানৱ জাতিৰ তীব্ৰ তৃষ্ণাৰ পৰা উৎপন্ন হৈছে। এই তৃষ্ণাৰ বিনাশ হ'লে সকলোৱে শান্তি পাব পাৰে আৰু সকলোৰ লগত সদাচাৰ, সত্য, প্ৰেম আৰু পৰস্পৰ আন্তৰিকতাৰ আচৰণত আবদ্ধ হ'ব পাৰে। ইয়াকে কোৱা হয় আৰ্য অষ্টাংগিক মাৰ্গ। এই মাৰ্গেই শান্তিৰ পথ। এই মাৰ্গেই বুদ্ধ প্ৰদৰ্শিত পথ। এই ধৰণৰ সাম্যক দৃষ্টি জনসাধাৰণৰ মাজত প্ৰতিষ্ঠা নহ'লে অহংকাৰ আৰু স্বাৰ্থৰ পৰা উৎপন্ন নানা কলহ বিবাদ কেতিয়াও নকমিব আৰু জগতত কেতিয়াও শান্তি স্থাপিত নহ'ব। যদি প্ৰত্যেক ব্যক্তিয়ে নিজৰ ঐশ্বৰ্য আৰু ক্ষমতা বঢ়াবৰ বাবে সংকল্প কৰে, তেনেহ'লে তাৰ দ্বাৰা নিজে আৰু অন্যান্য সকলেও সমানভাৱে ক্ষতিগ্ৰস্ত হ'বলৈ বাধ্য। এইবাবেই কাম ভোগত আবদ্ধ নথকাৰ, আনৰ ওপৰত পূৰ্ণ মৈত্ৰীভাৱ আৰু আনৰ সুখ শান্তি বঢ়োৱাৰ সংকল্প পোষণ কৰা সমীচীন। মিছা কথা কোৱা, গালি দিয়া,
অযথা চিঞৰ বাখৰ কৰা ইত্যাদি অসৎ বাণীৰ দ্বাৰা সমাজতন্ত্ৰত গোলমাল হয়, কাজিয়াৰ সৃষ্টি হয় আৰু এইবাবেই জীৱহিংসাৰ কাৰণো উৎপন্ন হয়। এতেকে সত্য কথা, জীৱৰ কথাত পৰস্পৰৰ মাজত বন্ধুত্ব উৎপন্ন হয়, সেই ৰূপ কথা আৰু প্ৰিয় মিতভাষ তথা সৎ আচৰণ কৰা সমীচীন। বৌদ্ধ ধৰ্মত ইয়াকেই সাম্যক বাণী বুলি কোৱা হৈছে। প্ৰাণনাশ, চুৰি, ব্যভিচাৰ ইত্যাদি শাৰীৰিক কৰ্ম আচৰণ কৰিলে সেইবোৰৰ পৰা সমাজৰ ডাঙৰ ক্ষতি হয়। সেইবাবেই প্ৰাণনাশ, চুৰি, ব্যভিচাৰ ইত্যাদি কৰ্মৰ পৰা আঁতৰি থাকি বৰং মানুহৰ কল্যাণৰ বাবে কাম কাজ কৰা আৱশ্যক। বৌদ্ধ ধৰ্মক ইয়াকে সাম্যক কৰ্মকান্ত বুলি কয়। জীৱৰ জীৱিকা অৰ্জন কৰিলে সমাজৰ ক্ষতি নহয় তেনেকুৱা জীৱিকা অৰ্জন কৰাকে কোৱা হয় সাম্যক আজীৱ। উদাহৰণস্বৰূপে ক'ব পাৰি, গৃহস্থই মদ বিক্ৰী নকৰিব, মাংসৰ বাবে পশু ক্ৰয় বিক্ৰয় নকৰিব, হত্যা হিংসাৰ লগত সম্পৰ্কিত কোনো ব্যৱসায় নকৰিব। এইবোৰ ব্যৱসায় আৰু জীৱিকাৰ পৰা সমাজৰ নানা ধৰণৰ ক্ষতি হয়। এই ধৰণৰ ব্যৱসায় বৰ্জন কৰি বিশুদ্ধ আৰু সৰল উপায়েৰে নিজৰ জীৱিকা উপাৰ্জন কৰাকে কোৱা হয় সাম্যক আজীৱ। যিবোৰ বেয়া চিন্তা মনলৈ অহা নাই সেইবোৰক মনলৈ আহিবলৈ অৱকাশ নিদিয়া, যিবোৰ বেয়া চিন্তা মনলৈ আহিছে সেইবোৰক নাশ কৰা, যিবোৰ ভাল চিন্তা মনত উৎপন্ন হোৱা নাই সেইবোৰক উৎপন্ন কৰা আৰু যিবোৰ ভাল চিন্তা মনলৈ আহিছে সেইবোৰক বঢ়াই পৰিপূৰ্ণ কৰাৰ চেষ্টা কৰা। এই চাৰিটা মানসিক প্ৰযত্নক কোৱা হৈছে সাম্যক ব্যায়াম। শাৰীৰিক ব্যায়ামৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। শৰীৰত কিছুমান অপবিত্ৰ বস্তু থাকে, এই ধাৰণা বা এই বিবেক চেতনাটোক সৰ্বদা সজাগ ৰখা, নিজৰ চিত্তক অৱলোকন কৰা, ইন্দ্ৰিয় আৰু ইন্দ্ৰিয়ৰ সক্ৰিয়তাৰ বাবে কি কি বন্ধন উৎপন্ন হয় আৰু এই বন্ধন কেনেকৈ নাশ কৰিব পৰা যায়, মনৰ মাজত এইবোৰৰ বিষয়ে নিৰ্ভুলভাৱে চিন্তা কৰা, ইয়াকেই কোৱা হৈছে সাম্যক স্মৃতি। বুদ্ধই শীল পালনৰ ওপৰত অত্যন্ত গুৰুত্ব দিছিল। শীলৰ অৰ্থ হ'ল আচাৰ বা আচৰণ। আচাৰ অনুযায়ী কাৰ্যকলাপ শীলৰ অন্তৰ্গত বুলি অভিহিত কৰা হয়। বহুতে এই কথাটো বুজাত ভুল কৰে যে বুদ্ধই যেন কেৱল শীলৰ ওপৰতেই জোৰ দিছিল। কিন্তু আমি এই কথা বুজিব লাগিব যে শীলক বাদ দি ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰক কৈ থাকিলে বা উচ্চাৰণ কৰি থাকিলেই নহ'ব। আচৰণগত স্তৰত এই সিদ্ধান্তবোৰৰ প্ৰতিফলনো ঘটাব লাগিব। কথাটো আৰু সহজভাৱে ক'লে এনেকুৱা হয়, বুদ্ধৰ শিক্ষা বা সিদ্ধান্ত কেৱল জ্ঞানৰ বিষয় হৈ থাকিলে নহ'ব। মানুহে নিজৰ জীৱনত শীল পালনৰ মাধ্যমেৰে অৰ্থাৎ নিজৰ আচাৰ আচৰণৰ মাজেৰে বাস্তৱিকতে ধৰ্মক গ্ৰহণ কৰিবলৈ শিকিব লাগিব। অষ্টাংগিক মাৰ্গৰ কথাও অতি সহজভাৱে ক'ব লাগিব যে অষ্টাংগিক মাৰ্গ হ'ল সঠিক দৃষ্টি, সঠিক সংকল্প, সঠিক বচন, সঠিক কৰ্ম, সঠিক জীৱিকা, সঠিক পৰিশ্ৰম, সঠিক স্মৃতি আৰু সঠিক সমাধি। আজি বুদ্ধ কথাত বুদ্ধ তথা বৌদ্ধ ধৰ্মৰ এই সামান্য দাৰ্শনিক কথালৈ আমি আলোচনা কৰিলোঁ। সেয়েহে আজিৰ গাথা ইমানেই। বন্ধুসকল, যদি এই গাথা আপোনালোকৰ ভাল লাগিছে, যদি আপুনি অনুভৱ কৰিছে এই গাথা আনেও শুনা উচিত, তেতিয়াহ'লে এই গাথাটো শ্বেয়াৰ কৰিব, আনকো জনাব। নমস্কাৰ।